and welcome back to my YouTube channel. So guys, আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তিতাবৰ মানে নতুনকৈ সেকেন্ড হেণ্ড ডিলাৰ এটা খুলিছে বাইকৰ। আৰু এই ডিলাৰটোৰ লোকেশ্যনটো হৈছে তিতাবৰৰ বিবিজান তিনিআলি বুলি কয় জেগাটো। আৰু বিবিজান তিনিআলি যিটো হালদি মিল আছে জেগাটো খুলিছে নতুনকৈ খুলিছে। চ' কেইখনমান কালেকশ্যন আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। দাম কিমান এইখিনি আছে বাইকছখিনি আৰু বৰ্তমান কালেকশ্যন মানে ষ্টক ইমানখিনি আছে আৰু তাহাঁতৰ ষ্টক বেলেগতো আছে। চ' বেলেগত ৰাখিছে মানে ৰুমটো সৰু কাৰণে ইয়াত ষ্টকটো কমাই ৰাখিছে। চ' আপোনালোকক আজি এইকেইখনে দেখাবলৈ চেষ্টা কৰিম। চ' প্ৰথমবাৰ এইফালে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইখিনি বাইকছ আছে, স্প্লেণ্ডাৰ আছে, ডিস্কভাৰ আছে, পালচাৰ 220 আছে, জুপিটাৰ আছে, গ্লেমাৰ আছে আৰু মেষ্ট্ৰো আছে। চ' এই বাইকছখিনিৰ কোনখনৰ কিমান দাম সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু EMI অপশ্যন আছেনে নাই, ৰিফাইনেন্স অপশ্যন আছেনে নাই, চব A to Z আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোতে। চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ প্ৰথমতে আপোনালোকক মই দাদাজনক চিনাকি কৰিছোঁ। আপোনাৰ নামটো ক'লে? আৰু এই লোকেশ্যনটো ক'ত আছে? লোকেশ্যনটো আপোনাৰ তিতাবৰ নৱালী হালদি মিলৰ বেক চাইডে। আৰু তিতাবৰত অকল এইটোৱে আছে? তিতাবৰত অকল এটাই এইটোৱে আছে। চ' কি বাইকছ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' গাইজ প্ৰথমতে আছে এখন স্প্লেণ্ডাৰ হিৰো। এইখনৰ মডেল 2019 হয় এখন। 2019। প্ৰাইচটো কিমান এইখন? এইখন আপোনাৰ 55 পৰিব আপোনাৰ। 55 পৰিব। নেগচিয়েবল নেকি? হয় নেগচিয়েবল। EMI অপশ্যনটো আছে নি? ৰিফাইনেন্স ৰিফাইনেন্স অপশ্যনটো এতিয়ালৈকে আমি ৰখা নাই। অঁ হ'ব 2 দিনতে এইটো কাম কৰি দিম। এইটো কাম হ'ব। ৰিফাইনেন্সৰটো। অঁ তো এইফালে আছে ডিস্কভাৰ বাজাজ। এইখনৰ বিষয়ে কৈ দিয়ক। এইখন আপোনাৰ 2012 মডেল হয়। 2012 হয় 2013 মডেল হয়। 2012 নহয়। 2013 13 হয়। এইখন আপোনাৰ 30,000। 30,000 দি দিব। কম বেছ হ'ব এখন, তাত কমিব আপোনাৰ। 30,000 কৈছে, তাতকৈ মানে দাম দৰ হৈ যাব। আৰু এইফালে এখন আছে পালচাৰ 220 হয়। এইখনৰ বিষয়ে কৈ দিয়ক। এখন 2018 চনৰ হয়। এখন আমাৰ কোৱা দামটো 65 হয়। 65 কমি যাব দাম। এইখনৰ দামো কমিব ন নেগচিয়েবল। আৰু এইফালে এখন আছে জুপিটাৰ হয়। TVS জুপিটাৰ। এখন আমাৰ 2015 চনৰ। অঁ কোৱা দামটো আমাৰ 38 হয়। ইয়াতকৈ কমি যাব। 38 কৈছে আৰু সেইটো মানে দাম দৰ নেগচিয়েবল হৈ যাব। এক্টিভা আছে, FZ আছে আৰু এইফালে মেষ্ট্ৰো আছে আৰু এইফালে এখন গ্লেমাৰ আছে। এই গ্লেমাৰখনৰ বিষয়ে জানিম। এইখন 2020 মডেল আৰু এইখনৰ প্ৰাইচ? এইখনৰ প্ৰাইচ 60,000 কোৱা হৈছে। 60,000। 60,000 কোৱা হৈছে আৰু নেগচিয়েবল হ'ব, দাম দৰ হৈ যাব। আৰু এইফালে আছে মেষ্ট্ৰোখনৰ বিষয়ে 2018ৰ। এইখনৰ দাম দিয়া দাম 35তে দি দিব। আৰু এইখনৰ দাম হ'ব নেকি দাম দৰ? 2 টকা কম। আৰু এইফালে এখন আছে FZ। এইখন আপোনাৰ 2018ৰ হয়। 2018ৰ। এইখন আপোনাৰ 65 কোৱা দাম। 65 হয়। এইখন নেগচিয়েবল হ'ব নেকি? হ'ব। এইখন নেগচিয়েবল। আৰু এইফালে এখন আছে এক্টিভা আছে হয় আপোনাৰ। এক্টিভা এখন আপোনাৰ 2020 হয়। অঁ এখন আপোনাৰ 50,000 কোৱা দাম। 50,000 কোৱা দাম। হয়। তো আৰু ইয়াত মানে ৰুমটো সৰু কাৰণে ষ্টকটো কম ৰাখিছে ইয়াত, আৰু ষ্টক বেলেগতো ৰাখিছে। আমাৰ ছাইডতে আপোনাৰ গুদাম আছে। গুদামত যিবিলাক গাড়ী হয় তাত ষ্টক কৰোঁ। কাষ্টমাৰে যি গাড়ী দিছে সেইটো এভেইলেবল আছে আমাৰ। যদি চাওঁ বুলি কয় আমি ইয়াৰ বাহিৰৰ গাড়ী আনি দেখুৱাব পাৰোঁ। জাষ্ট আমি ৰাখিবলৈ জেগা নাই। জেগা কম কাৰণে মানে। আৰু আপোনালোকক যি বাইকে লাগে মানে আপোনালোকে ইয়াত কণ্টেক্ট কৰিলে হৈ যাব। এওঁলোকে মানে এইটো সুবিধা আছে ইয়াত। চ' বুলেট লাগে, পালচাৰ লাগে, KTM লাগে, যি বাইকে লাগে হয় নাই? যি বাইক লাগে। আৰু ডিছক্ৰিপশ্যনত নম্বৰটো দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। আৰু EMI অপশ্যনটো মানে এতিয়ালৈকে হোৱা নাই, 2 এদিনতে হৈ যাব। ৰিফাইনেন্স কৰা হৈ যাব 2 এদিনতে। চ' গাইজ আৰু এইকেইখন বাহিৰত মানে ষ্টক বৰ্তমান ৰাখিছে, আজি জাষ্ট পাইছেহি। চ' সেইকাৰণে ধোৱা মেলা নাই, চব চাৰ্ভিচিং কৰাৰ পিছতহে মানে তালৈ নিব। আৰু এইকেইখনৰ প্ৰাইচটো এতিয়ালৈকে ফিক্স কৰা নাই। এইফালে আছে পালচাৰ 220, এপ্ৰিলা SR 150, আৰু এইফালে আছে পালচাৰ 125 আৰু পালচাৰ 150, আৰু এইফালে এখন আছে পালচাৰ 150। এইকেইখন বৰ্তমান আহি পাইছেহি আৰু এইকেইখন মানে চাৰ্ভিচিং কৰি ভিতৰত ভৰাব। চ' এইকেইখনৰ দাম এতিয়ালৈকে মানে ফিক্স কৰা নাই হয় নাই? হয়, এইকেইখনৰ দাম ফিক্স কৰা নাই। আমি আজি জাষ্ট আনি ৰাখিছোঁ এইকেইখন। কাইলৈ পৰহিলৈ পিছত মানে তাত কিবা কিবি যদি প্ৰব্লেমো থাকে আমি ঠিক ঠাক কৰি ধুনীয়াকৈ বিক্ৰী কৰিম। মানে বিক্ৰীৰ কাৰণে যাতে কাষ্টমাৰ ছেটিছফাই হয়। আৰু এটা কথা ক'বলৈ থাকি আছে, যদি কিনাৰ পিছত কিবা প্ৰব্লেম ওলায় তেতিয়া ৱাৰেণ্টিটো বস্তু ছেকেণ্ড হেণ্ডত তেনেকৈ দিব নোৱাৰি। এইটো ৱাৰেণ্টি তেনেকৈ নাথাকে। কিন্তু পৰাপক্ষত আমি একচুৱেলি আমাৰ ইয়াৰ পৰা বেয়া গাড়ী নাযায়। কিবা অসুবিধা হয় আমাৰ ওচৰলৈ আনিব, আমি এইটো চাই দিম। আৰু মানে ইয়াৰ পৰা যিখিনি বাইক দিয়ে আপোনালোকে চাৰ্ভিচিং কৰিয়ে দিয়ে। চাৰ্ভিচিং কৰি দিওঁ। আৰু এটা সুবিধা আছে আমাৰ ইয়াত, কোনোবাই যদি ধৰি লওক ৰিপ্লেচ কৰিব বিচাৰে, ধৰি লওক তেওঁ মানে এক্সচেঞ্জ কৰিব বিচাৰে, এক্সচেঞ্জো কৰিব হয়, এক্সচেঞ্জৰ সুবিধাও আছে। এক্সচেঞ্জৰ সুবিধা আছে ন। আৰু গাইজ কথা এটা ক'বলৈ থাকি গৈছিলে, মানে মোৰ চেনেলটো চাই পিনি যদি আপোনালোকে আহে ইয়াত কিবা এটা ডিছকাউণ্ট দিয়া হ'ব হয়। আপোনাৰ চেনেলটোৰ যোগেদি যদি কাষ্টমাৰ আহে আপোনাৰ নামটো ক'বহি লাগিব। মোৰ চেনেলটোৰ নামটো ক'ব লাগিব ইয়াতে ডিছকাউণ্ট দিয়া হ'ব। আৰু বহুত ধন্যবাদ আজি ভিডিঅ'টো বনাবলৈ ইমানখিনি সহায় কৰাৰ কাৰণে। গম পালে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আজি এই ভিডিঅ'টোতে।
চ' ভিডিঅ'টো ইমানতে হৈছে যদি ভাল পালে প্লিজ লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব